প্ৰতি বছৰেই ছাত্ৰ ছাত্ৰীসকলৰ উন্নতি যাতে সকলো দিশত আমি তেওঁলোকক আগবঢ়াই নিব পাৰোঁ তাৰ বাবেই প্ৰতি বছৰে এনেদৰে বিহু নৃত্য ৰঙালী বিহু আমি উদযাপন কৰি আহিছোঁ। আমি আমাৰ যিসকল অভিভাৱক অভিভাৱিকা তথা শুভাকাংক্ষী ৰাইজ আমাৰ মাজত আজি উপস্থিত হৈছে তেওঁলোকক আমি ধন্যবাদ জনাইছোঁ আৰু তেওঁলোকক আসন গ্ৰহণ কৰিবৰ বাবে অনুৰোধ জনাইছোঁ। আজি দিনৰ পিছতেই আগন্তুক অসমীয়া নৱবৰ্ষটো যাতে বছৰটো যাতে সকলোৰে মংগলময় হয়, সকলো ছাত্ৰ ছাত্ৰীয়ে যাতে পঢ়া শুনাত আগত আহি যাব পাৰে। আমাৰ উদ্দেশ্য এটাই ছাত্ৰ ছাত্ৰীসকলক পঢ়া শুনাত আগবঢ়াই নিয়াটো, কিন্তু ইয়াৰ লগত জড়িত থকা কাৰ্য কিছুমান আমি কৰিব লগা হয় যাতে তেওঁলোকে পঢ়া শুনাত যাতে আগবাঢ়িব পাৰে। নাচিবলৈ শিকাব লগা হৈছে, কথা ক'বলৈ শিকাব লগা হৈছে, বজাবলৈ শিকাব লগা হৈছে। এই যে কথা ক'বলৈ শিকাব লগা হৈছে মাত্ৰ পঢ়াৰ লগত ৰিলেটেড কথা এইটো। কথা ক'ব নোৱাৰিলে ল'ৰা ছোৱালী পঢ়িবও নোৱাৰে। এনেকুৱা এটা কথা আছে যে সাংস্কৃতিক নৃত্য গীতত যদি অকণমান ৰাপ নাথাকে, অকণমান বেছি থাকিলেতো ভালেই, অকণমান যদি ৰাপ নাথাকে তেতিয়াও সামাজিক সাংস্কৃতিক দিশত আগবাঢ়ি যোৱাত কিছু কঠিন হয় আৰু সেই চিন্তাটোতে যদি ৰৈ যায় পঢ়া শুনাটোও ৰৈ যায়। গতিকে আমি সকলোতেই চিন্তা কৰিব লগা হৈছে, কাৰণ অঞ্চলটো বিভিন্ন জাতি জনগোষ্ঠীৰে পৰিপূৰ্ণ এটা অঞ্চল। অৰ্থনৈতিক দিশত সাংস্কৃতিক দিশত বহুত পিছপৰা, সামাজিক দিশত যদিও কিছু পৰিমাণে আগবাঢ়িবলৈ যত্ন কৰিছে। যিধৰণে পৃথিৱীৰ দেশসমূহক মানে ভাৰতবৰ্ষক যিধৰণে থাৰ্ড ৱৰ্ল্ড কাণ্ট্ৰিজৰ ভিতৰত ধৰা যায়, বাংলাদেশত চতুৰ্থ ফ'ৰ্থ ৱৰ্ল্ড কাণ্ট্ৰিজৰ ভিতৰত ধৰা যায়, ঠিক একেধৰণে আমাৰ কাইবাৰী অৱস্থাটো একেধৰণেই অত্যন্ত পিছপৰা অঞ্চল। আমি থাৰ্ড আৰু ফ'ৰ্থ পজিশ্যনতে থাকিব পাৰিম সামাজিক সাংস্কৃতিক আৰু শৈক্ষিক দিশত। ঠিক এই অৱস্থাৰ পৰা আমি যদি আগবাঢ়ি যাব লগা হয়, আমাৰ ছাত্ৰ ছাত্ৰীসকলক আমি আগবঢ়াই নিব লাগিব। আমি মানে শিক্ষকসকল আৰু অভিভাৱকসকল আৰু এই অঞ্চলটোত বসবাস কৰা গুণী জ্ঞানী আৰু সচেতন ব্যক্তিসকল, এইসকল ব্যক্তিৰ প্ৰযত্নত বা চেষ্টাতহে ছাত্ৰ ছাত্ৰীসকলে আগন্তুক দিনত শৈক্ষিক দিশত আগবাঢ়িব, সামাজিক দিশত আগবাঢ়িব আৰু সাংস্কৃতিক দিশত আগবাঢ়িব। আৰু এই উদ্দেশ্য আগত ৰাখিয়ে আমি এটা কথাই আগবাঢ়িব খুজিছোঁ। আমি কিছু ভিজন ডকুমেণ্ট প্ৰস্তুত কৰিছোঁ। বিদ্যালয়ৰ যিটো ভিজন ডকুমেণ্টত আমি উল্লেখ কৰিছিলোঁ জীৱন উচ্চতৰ মাধ্যমিক বিদ্যালয় একমাত্ৰ বিদ্যালয় য'ত যিখন বিদ্যালয়ত কেৱল মূল্যবোধৰ শিক্ষা প্ৰদান কৰা হয়, অৰ্থাৎ ছাত্ৰ ছাত্ৰীসকল মূল্যবোধৰ শিক্ষাৰে শিক্ষিত হয় বুলি আমি দাবী কৰিবলৈ আৰম্ভ কৰিছোঁ। অৰ্থাৎ আমি ক'ব বিচাৰিছোঁ যে অঞ্চলটোৰ ভিতৰতেই যুগল উচ্চতৰ মাধ্যমিক বিদ্যালয় একমাত্ৰ বিদ্যালয় য'ত ছাত্ৰ ছাত্ৰীসকল মূল্যবোধৰ শিক্ষাৰে শিক্ষিত হ'ব পাৰে।
গেলিলে গেলিলে মাসে গেলিলে ভোটে তিরিটা
মনতে ঐ লাগিছে দুখ জাগৈ জাগো হাবি আকৌ ঘূৰি আহিবি অহাবাৰ লগে পাম অহাবাৰ লগে পাম তোক অহাবাৰ লগে পাম অহাবাৰ লগে পাম তোক অহাবাৰ লগে পাম অহাবাৰ লগে পাম তোক আখৰা বন্দনা কৰি সৰস্বতী মাইকো বলি আখৰা বন্দনা কৰি সৰস্বতী মাইকো বলি আখৰা বন্দনা ব্ৰজনাৰী মদনে ঝুমৰে লাগল বাৰী আখৰা বন্দনা ব্ৰজনাৰী মদনে ঝুমৰে লাগল বাৰী Thank you.
Du hattest